হেল্ল' ইউটিউব ভিউৱাৰ্ছ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ তোমালোকৰ মাজলৈ আহিলোঁ আজি। আৰু তোমালোকে যে এক্সামবোৰ দি আছা, ৰিচেণ্টলি যি আছাম গভৰ্ণমেণ্টৰ ফ'ৰ্থ গ্ৰেডৰ এক্সাম গ'ল বা আগতেও কিছুমানে এক্সাম কম্পিটিটিভ এক্সাম দিছে, চাকৰি বুলি নহয়, যিকোনো একাডেমিক হওক বা ক'ৰবাত কিবা এডমিশ্যনৰ কাৰণে দিয়া এক্সাম হওক বা যিকোনো কম্পিটিটিভ এক্সাম। আজিকালি প্ৰায়ভাগ এক্সামতে তোমালোকে যদি ন'টিচ কৰিছা দেখা পাবা এখন মানে চিট দিয়া হয়, য'ত এনেকুৱা 4টা অপশ্যন থাকে A B C D। তাত তোমাৰ কি কৰিব লাগে, এনেকুৱাকৈ গ'ল কৰি দিব লাগে, মানে ডাৰ্ক কৰি দিব লাগে। আৰু সেই চিটখনক, যিখন চিট আমাক এনচাৰ চিট হিচাপে দিয়া হয়, সেই চিটখনক কোৱা হয় OMR এনচাৰ চিট। তোমালোকে যদি মন কৰিছা, তোমালোকৰ যিবিলাকে এক্সাম দিছা সকলোৱে সেইখন ইউজ কৰিছা বা সেইখনতে এনচাৰবিলাক ফিল আপ কৰিছা। আচলতে এই OMR এনচাৰ চিটখন বা OMR চিটখন হয় কি, কিয় আমাক OMR চিটখনেই কিয় দিয়ে? ডাইৰেক্টটো আমাৰ কুৱেশ্যনৰ বা এনেই চিম্পুল এখন ৰাফ পেপাৰো দিব পাৰিলা হয় যে সেইখনতে এনচাৰ চিটবিলাক মানে কি কুৱেশ্যনৰ এনচাৰবিলাক আমি টিক মাৰি যাম, যোনটো কাৰেক্ট অপশ্যনত টিক মাৰি যাম। কিন্তু সেইটো কিয় নকৰে? একচুৱেলি আগৰ প্ৰচেছ সেইটোৱে আছিলে। আগতে যেতিয়া এক্সামৰ চিষ্টেমবিলাক আছিলে, মানে এনেকুৱাকৈ পেপাৰ এখন দিছিলে বা কুৱেশ্যন পেপাৰখনতে অপশ্যনকেইটা দি দিব, তাৰে তুমি ধৰা কাৰেক্ট অপশ্যন যিটো হয় সেই কাৰেক্ট অপশ্যনটোত মানে কি কৰিব লাগিব, টিক মাৰ্ক দিব লাগিব। কিন্তু এই প্ৰচেছটোত বহুত বেছি তাৰমানে ভুল হোৱাৰ সম্ভাৱনা আছিলে। কেনেকুৱা, ধৰা যেতিয়া চেক কৰা হওঁতে বিভিন্ন ধৰণৰ টিচাৰে চেক কৰে বা চেক কৰোঁতে কাৰোবাৰ কিবা এটা মানে তুমি দিছা বি এনচাৰটো কাৰেক্ট হয়, তো টিচাৰটোৱে দিলে মানে চাই থাকোঁতে মানে চি এনচাৰটো, তো মাৰ্ক গন্তি কৰোঁতে তুমি পাইছা ধৰি লোৱা 75, তোমাৰ হৈ গ'ল 69 বা 65। তো এনেকুৱাকৈ ভুল হোৱাৰ চান্স বহুত বেছি থাকে। আৰু য'ত নেকি মানে চিকিউৰ্ড নহয়, চিকিউৰিটি লেভেলটো বহুত কম, আৰু মানে একুৰেট মানে ৰিজাল্টটো ওলোৱাৰ কাৰণে মানে বহুত বেছি জটিল, মানে আৰু বহুত বেছি প্ৰব্লেমৰ সন্মুখীন হ'ব লগা হয়। তো গভৰ্ণমেণ্টে কি কৰিলে, সেই আগৰ ছিষ্টেমটো সম্পূৰ্ণ টোটেলি অফ কৰি দিলে, দি পেলাই নতুন ছিষ্টেম এটা এপ্লাই কৰিলে, যিটো আমাৰ OMR বেষ্ট ছিষ্টেম, মানে OMR এনচাৰ চিট দি পেলাই যিটো আমাৰ এক্সাম কণ্ডাক্ট কৰা হয়। আৰু ইয়াতে কি হয়, তোমাৰ 4টা অপশ্যন থাকিব, তুমি এটা ডাৰ্ক কৰিলা, মানে এটা মাৰ্ক কৰিলা, মাৰ্ক কৰাৰ পিছত তোমাৰ সেই বস্তুটো মানে OMR চিটখন মানুহে চেক আপ নকৰে, সেইখন ফুল্লি কম্পিউটাৰৰ দ্বাৰা, মানে এটা মেচিন থাকে যিটো OMR স্কেনাৰ মেচিন বুলি কয়। সেই OMR স্কেনাৰ মেচিনটোৱে তোমাৰ এনচাৰ চিটবিলাক, OMR এনচাৰ চিটবিলাক কি কৰিব, চেক কৰিব। কেনেকৈ চেক কৰিব? সেই OMR মেচিনটো কি কৰা হয়, কম্পিউটাৰৰ লগত সম্পূৰ্ণ কানেকশ্যন কৰা হয়। আৰু তাত কি থাকে, ছফ্টৱেৰৰ সহায় লোৱা হয়, মানে কিছুমান ছফ্টৱেৰ তাত ইনষ্টল কৰাই থাকে, ছেট আপ কৰাই থাকে। আৰু সেই ছফ্টৱেৰবিলাকত তোমালোকৰ কুৱেশ্যনৰ যি পেপাৰবিলাক, তাত নিশ্চয় তোমালোকে মন কৰিছা, কুৱেশ্যন বুকলেট নাম্বাৰ থাকে, ছেট মানে ছিৰিজ A, ছিৰিজ B, ছিৰিজ C এনেকৈ থাকে। সেইবিলাক ফুল্লি ছফ্টৱেৰত তোমাৰ ছেট আপ কৰা থাকে। ধৰি লোৱা তোমাৰ A ছিৰিজৰ কুৱেশ্যন পেপাৰত মানে কি, তোমাৰ চিটটো সোমাই দিয়াৰ লগে লগে তাত কিমানটা তুমি এনচাৰ কাৰেক্টলি তুমি মাৰ্ক কৰিছা, সম্পূৰ্ণ স্কেন হয় কম্পিউটাৰত, সম্পূৰ্ণ স্কেন হয়, আৰু অট'মেটিকেলি স্কেন হয়। আৰু অট'মেটিকেলি তোমাৰ কাৰেক্ট এনচাৰবোৰ কি কৰে, কম্পিউটাৰে মানে ৰেকৰ্ড কৰি পেলাই মাৰ্কটো অট'মেটিকেলি কাউণ্ট হয়। আৰু কাউণ্ট হোৱাৰ লগে লগে কম্পিউটাৰত ছেভ হৈ যায় তোমাৰ মাৰ্কটো। তাত মানুহৰ কোনো তাৰমানে কৰিব লগা একো নাথাকে, জাষ্ট তোমাৰ চিটখন মেচিনত সোমাই দিয়াৰ লগে লগে কম্পিউটাৰে কি কৰিব, তোমাৰ চিটখনৰ পৰা যিমানটা এনচাৰ কাৰেক্ট হৈছে সিমানটা তোমাৰ মানে কাৰেক্ট এনচাৰকেইটা ডিটেক্ট কৰি পেলাই মাৰ্কটো লগে লগে কম্পিউটাৰত ছেভ হৈ যাব। আৰু এইটো ইমানেই বেছি ফাষ্ট, ইমানেই বেছি তাৰমানে চিকিউৰ্ড আৰু মানে তোমাৰ ৰিলায়েবল যে এই মেচিনটোৱে প্ৰায় 1 ঘণ্টাত 10,000ৰ বেছি চিট মানে তোমাৰ কাৰেক্টলি প্ৰপাৰলি মানে অট'মেটিক চেক কৰিব পাৰে মানে। কিন্তু যদি ইয়াৰ তুলনাত আমি মানুহৰ ক্ষেত্ৰত চাওঁ, এজন মানুহে 1 ঘণ্টাত হাৰ্ডলি কিমান পাৰিব, বৰ বেছি মানে অতি মানে স্পীডত কৰিলে 100টা, আৰু 100টা চিট চেক কৰোঁতে তাত ভুল হোৱাৰ চান্স কিমান থাকিব? ক'ৰবাত হ'ব লাগিছিলে ধৰা 75, কাউণ্ট কৰোঁতে তোমাক দিছে 71 বা 65, তো এটা মানে নাইনচাফি হৈ গ'লতো। তো এই কাৰণে আজিকালি যিমানবিলাক মানে অফলাইন এক্সাম হয়, আমি নামত অফলাইন এক্সাম বুলি কওঁ, কিন্তু এক্সামৰ যি এনচাৰ চিটবিলাকৰ চেকিং প্ৰচেছটো সম্পূৰ্ণ কম্পিউটাৰাইজড হয়। আৰু অনলাইন এক্সামবিলাকতো কথাই বেলেগ,
সো তোমালোকে আজি নিশ্চয় গম পালা OMR চিট কি হয় আৰু OMR বুলি কম আমি OMR ৰ মানে আসল ফুল ফৰ্মটো হ'ল অপটিকেল মাৰ্ক ৰিডাৰ বা অপটিকেল মাৰ্ক ৰিকগনিশ্যন যেটো ইংলিছত কোৱা হয় আৰু সেই যেটো মেচিনে তোমাৰ এনসাৰ চিট বিলাক মানে OMR চিট বিলাক মানে চাই বা মেচিনত চেকিং কৰে সেই মেচিনটোৰ নাম হ'ল OMR স্কেনাৰ মেচিন এটো ভ্যালুয়েবল হয় বহুত দামী মেচিন হয় কিন্তু ইয়াৰ দ্বাৰা বহুত কম সময়ত বহুত সিকিউৰলি মানে আমাৰ OMR এনসাৰ চিট বিলাক আমি চেক কৰিব পাৰো সো গভৰ্নমেন্টে আজিকালি যিমান বিলাক গভৰ্নমেন্ট হয় বা বেলেগ অৰ্গানাইজেচন যি এক্সাম কন্ডাক্ট কৰে সো সবে আজিকালি কি কৰে OMR বেস্ট প্ৰসেসটো মেইনটেইন কৰে মানে অফলাইন এক্সামৰ ক্ষেত্ৰত সো নিশ্চয় বুজি পালা OMR চিট কি হয় তো এয়াই আছিল আজি ভিডিওটো নেক্সট এটা ভিডিওত পুনৰ